Hi hello guys, welcome back to my YouTube channel. So I'm going to show you a video. Good morning go video to আৰম্ভ কৰিছো আজি কাম চাম কৰিম অলপ আপোনালোকক দেখাম কি কাম কৰো কি নকৰো আৰু আপোনালোকক কৈ আছিল মই আগৰ ভিডিঅ' দেখাম বুলি হেতু কাৰণে আজি ভিডিঅ' দেখাম বুলি লৈছো পলক তেতিয়া হলে ভিডিঅ'টো আৰম্ভ কৰো ৰাতিপুৱা মৰ্নিং হল 5টা বাজিছে ধুই কাম কৰিব লাগে বে লগোৱাত আছে ব্লেক কাম বেক কেমেৰা কৰি দেখাই আছো এখন পুরা জালি গুটি কৈ দিব লাগে এই তলত যে জালিখন দেখিছে পুরা মানে আজি ঢালাই দিব এটো কাম দেখাব মনে চাও বান্দুক বহুত ষ্টিং দেখাব নোৱাৰিব দেখত ফিনিশিং কৈ আছে খাইন জেগাও জেগা ইমান ঘটিয়া জেগা আৱাজ নাই 3 কিলোমিটাৰ দূৰলৈ ভিডিঅ' আপলোড দিবৰ বাবে কি হ'ব উপায় নাই এই মোৰ কাম কৰা দিব ভিডিঅ' আপলোড দিয়ে কাম কৰা কাটটা ভিতৰত কাম কৰিবলৈ আহি গ'লো এতিয়া বৰ্তমান কাম কৰিবলৈ আহি গ'লো এতিয়া কাম কৰিব লাগে ৰাতিপুৱা কি কৰিব বাইরে নাই নেক্সট বিলাক আহি আছে মই অলপ আগতে গাইলো ভিডিঅ' শ্বুট কৰিবলৈ মাজে মাজে দেখাই থাকিম বাৰু আপোনালোকক এতিয়া প্ৰায় দুপৰীয়া 12-1 মান বাজিছে পুৰা মানে টাইম চোৱা নাই কিন্তু ওপৰত টি-শাৰ্ট ৰদ দি আছে তেনেকৈ কাম কৰি পৰিলে সমান ঠাণ্ডা মানে বিয়াত গৰম ভিডিঅ' বনাও নোৱাৰি বেয়াত ষ্টিং মানে বেয়াত ক্লিভাৰ পাছফালে আহি বনাই আছোঁ আপোনালোকক দেখুৱাওঁ বুলি মোৰ মানে কি কৰি আছোঁ তাকে দেখাওঁ বুলি মানে আপোনালোকক পুৰা এনেকৈ মই বনাই আছোঁ আৰু দেই ভাল ভাল ব্লগ দিব পৰা নাই বাৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মই আপোনালোকক যোনটো আঙুলি দেখাই আছোঁ সেইটো আছে ৰুম তাতে শুব লাগে এফালে মেচিন আছে মিক্সাৰ মেচিন আৰু প্লাছ মিক্সাৰ মেচিনতে মাল ঢালিব লাগিব দেখাব পাৰোঁ নাই নেজানো বাৰু গছৰ তলত জিৰণি আধা ঘণ্টা এইবিলাক দেখিছে নাই মাথাত লৈ যাব লাগিব আৰু এইফালে পুৰা মই বেলচাই মাৰিম বুলি ভাবি আছোঁ বেলচাখনকে মাৰিম বুলি ভাবি আছোঁ কি হয় দেখা যাব আপোনালোকক দেখাই আছোঁ চাই থাকক এনেকুৱা কাম কৰে আপোনালোকৰ মৰমৰ বিজয় পায় আমি কৰোঁ মানে ৱাটাৰ চাপ্লাইটো গম পাইছে পানীৰ যোগানৰ কাম কৰোঁ মানে ৱাটাৰ চাপ্লাইবিলাক বনোৱা হয় সেইবিলাকে কাম কৰি আছোঁ আৰু সেইবিলাকে অলপ দেখাইছোঁ ইমান ভালকৈ দেখুওৱা নাই বাৰু ভালকৈ দেখাব নোৱাৰোঁ অকল ভিডিঅ' বনাবতো পাৰ্মিশ্যন দিব কি ঠুকুৰি দিব ভিডিঅ' বনালে সেইটো কাৰণে এনেকৈ অলপ চিম্পুলকৈ দেখাই দিছোঁ ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকক যদিও কাম কৰি আছোঁ মই এটা কথাই ভাবোঁ ভগৱানে যেতিয়া হাত ভৰি দিলে কিহত দুখীয়া নিজকে দুখীয়া বুলিতো ভাবি লাভ নাই কাম কৰিবই লাগিব আপোনালোকৰ মৰম এতিয়া আপোনালোকক দেখাম মই চাব কি দেখাম চাই থাকক ঘৰততো টিউবেল মাৰি গা নুধুৱে এইটো টিউবেল এছে মাৰো গা ধুও বাদ মে ও দেখ ৰা মেইন বস্তু লেটিং এনেকুৱা লেটিং থাকিবলগীয়া হয় এনেকুৱা লাইফ জিন্দগী জীয়াই আছোঁ কি বুলি ভাবিছে সেইকাৰণে কৈছোঁ অলপ মৰম দিয়ক আপোনালোকৰ মৰমে বহুত কিবা কিবি কৰিব পাৰে কামে গা ধুবলৈ যাবলৈ ল'লোঁ এতিয়া ছুটি কৰিলোঁ ভিডিঅ'টো সম্পূৰ্ণভাৱে দেখুৱাব নোৱাৰিলোঁ বাৰু আপোনালোকক দেখুৱাবলৈ কাৰণ দেখুৱাওঁ যদি 400 টকা হাজিৰা কৰি পাওঁ সেইটোকো কাটি থৈ দিব সেইটো কাৰণে দেখুৱাব নোৱাৰিলোঁ আৰু ভাল ভাল ভিডিঅ' দিম বাৰু যিহেতু ইয়াত 1 মাহ কাম কৰিম 1 মাহ কাম কৰাৰ পাছত যিহেতু মই মানে অলপ হ'লেও মোৰ কিবা এটা পইচা আহিব হাতলৈ সেইটো পইচালৈ মই গুৱাহাটী ট্ৰেভেল কৰিব যাম বুলি ভাবি আছোঁ আৰু গুৱাহাটীৰ অকণমান ৰাইডটো কৰিম বুলি ভাবি আছোঁ মানে অলপ ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিম আৰু আপোনালোককো দেখুৱাম বুলি ভাবি আছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলেও বহুত ভাগৰ লাগিছে গা ধুওঁ আৰু ভিডিঅ'টো অলপ এডিটিং কৰোঁ বহুত শ্বৰ্ট এটা ভিডিঅ' আৰু তেতিয়াহ'লে আজিলৈ বাই বাই টাটা ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই